सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनू तो লৈ ললো টিকেট এইটো 20 টকাকে পাৰ পারসন এতিয়া অলপ ভিতৰত সোমাই যাওঁ তো বলক তো অলপ ভিতৰত সোমাই আহিলো এখন নতুনকে এটা সব কাঠৰ ধুনীয়া বনাই দিছে মই জাস্ট 11ত আহতে জাস্ট এটা বাহৰ ওয়ান ওয়ে দলং আছিল ও নহয় এইখন আছিল 11ত আহতে এইখন আছিল ব্ৰিজ এতিয়া এইখন বনাই দিছে জুবিন কেনে লাগিলা হি তো আহা নাই কোনো দিনো না মই আগতে একবাৰ আইছো কিন্তু তেতিয়া মই ভিডিও মানে ইউটিউবাৰ হিচাপে আহা নাছিলো নরমাল তেনে ষ্টুডেন্ট হিচাপে ফুৰিবলৈ আহিছিলো ইয়াত ফুৰ্তি কৰিবলৈ আহিছিলো তেতিয়া তো এইপিনে জোৰা আই জোৰা লৈ একদম আগতে ইমান টিকেট চিকেটৰ সিস্টেম নাছিল উছনা ডাইৰেক্ট আমি সাইকেল লৈ আছিলো বঢ়িয়াকে না তেতিয়া টিকেট আছিল ইমান নাছিল না টিকেটৰ দাম ইমানকে নাছিল নাছিলে টিকেট মই 11ত আহাতে টিকেট নাছিল আমি যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত আহিছিলো ফাৰ্ষ্ট না আছিল মই ফাৰ্ষ্ট ইয়াৰত আহিছিলো ফাৰ্ষ্ট ইয়াৰত থাকাতে টিকেটৰ সিস্টেম নাছিল ও সৰি এইটো সব পৰিষ্কাৰে হল পবিত্ৰতাই হল ভগৱান নাইস তো আহি পালো একদম এন্ট্রেন্স এইটো শিৱ মন্দিৰ ইয়াৰ ওপৰত শিৱ পূজা হয় মই লাষ্ট 11ত আহতে একদম ওপৰলৈকে উঠিলো ইয়াৰে ওপৰ উঠি ৰাস্তা হাৰাইছিলো সঁচা ওপৰত একদম আমি ওপৰত যাই মিহিৰ মাইৰণি ৰাস্তা হাৰাই গৈছো ওপৰত গৈ আচ্ছা এদি ওলাই আহিছো নামি তো আমাৰ লগত ফটোগ্ৰাফাৰ লৈ আহিছো ফিল্মিং গোল্ডেন লাংগুৰ কেপচাৰ কৰাৰ কাৰণে তো যদি লাগ ভাল লাগে আমি দেখা পাম আজি গোল্ডেন লাংগুৰ আৰু এইটো জায়গা একদম গোল্ডেন লাংগুৰৰ কাৰণে বহুত ফেমাস হয় বহুত ফটোগ্ৰাফাৰ তাৰপিছত এনে ৰিচাৰ্চাৰ আহি যায় না জুবিন একদম ইটো কাৰণে মই আহিছো আজি ইয়াতে যাদৱ পায়েঙো আহিছিল বহুত বছৰ আগতে তো ভালেই জায়গাটো আৰু ওপৰত যাওঁ হওক তো মই যে ক'লো 11ত আহিছিলোঁ এনেকৈ উঠি আমি সেই এনএছ উঠি ইয়াৰলৈকে উঠি কেনে এনেকৈ নামি এইখন পাহাৰত গৈছিলোঁ তো ওপৰত গৈ কেনে সব বস্তু একে দেখা যায় মানে জংঘল গোটেই একো ৰাস্তা বিচাৰি পোৱা নাছিল তো বহুত ভয় লাগিছিল তেতিয়া মই এটা ভিডিঅ' কৰিছিলোঁ সৰুকৈ তো এই ভিডিঅ'টোৰ পিছত দি দিম চাব আৰু এনেকৈ নামি কেনে এই ৰাস্তাটোদি আহিছিলোঁ এইটো ৰাস্তা দি যোনটো গৈ আছোঁ তো ওপৰৰ পৰা মানে বহুত বেয়াকৈ ফাটি গৈছিল সেইদিনা একো ৰাস্তা ওপৰত যায় একদম তো এই ৰাস্তাটোৱে আহিছিলোঁ এই ঝৰ্ণাটোৰ মাজেদি আহিছিলোঁ এতিয়া বহুত জংঘল হ'ল কিন্তু বেছি জংঘল নাছিল ইপিনেদি তো বহুত আহিলোঁ তথাপিও কিবা জৰা এখন বেছিয়ে নাপালোঁ আৰু ইয়াতে কিবা কিবি লিখা আছে প্ৰকৃতি হ'ল সেউজীয়া ধৰিত্ৰী হ'ল যুগমীয়া নাইস তাৰপিছলৈ যাওঁ তো বহুত ওপৰত উঠি কিবা আইজৰাচোন বেছি নাপাওঁ জুবিন কিবা আইজৰাচোন বেছিয়ে নাপাওঁ বহুত ওপৰত উঠি জনা আছে ভাগৰ লাগিছে নাক কাটি যাব বৰাবৰ নিয়ে আছে মোৰ অৱস্থা এই জায়গাটাৰ এটা খাসিয়ত কি কচোন ক খাসিয়ত মানে কি ভাল লাগছে তোৰ এটা খালি সেউজীয়া নহয় তোৰ এটা বস্তু ডেভেলপ কৰিছে টিকেট চিষ্টেম কৰিছে বাট ৰাস্তা সব একদম নেচাৰেল টাচ যোনটো থাকে না তোৰ বেছি কনক্ৰিটেড নহয় আৰু একদম নেচাৰেল টাচটোৱে ৰাখছে বুজিছা না জাগা পুছা নাই কিছুমান জাগা ৰাস্তা বনাই দিয়ে একদম নেচাৰেল টাচটোৱে গুচাই দিয়ে তো এইটো বস্তু একদম আনএক্সপ্ল'ৰ্ড ৰাস্তাটোৱে আছে চাওক তো ওপৰত আহি ইয়াতে দুটা ৰাস্তা পালোঁ ইপিনেদি আৰু ইপিনেদি তো জুবিন এবাৰ আমি টচ কৰিম নেকি কোন দি যাম টচ কৰিব উপায় নাই ৰাস্তা ভুল হৈ গৈছে তো ইজি হয় আমি কনফিউজন লৈছোঁ বল লেফ্ট ট্ৰাই কৰোঁ ব'লা লেফ্টটো ট্ৰাই কৰোঁ তো লেফ্টটো দি ট্ৰাই কৰোঁ ইয়াতে ডাষ্টবিন আছে বনোৱা খৰচ বনোৱা আছে যিহেতু এদিয়ে হ'ব চাগে তো আহক চাওঁ কি হয় জুবিন এদি ট্ৰাই কৰোঁ ইলা বনোৱা চানা আছে ন তো লেটছ ট্ৰাই তো মোৰ প্ৰেডিকশ্যন ঠিকে হ'ল লেফ্ট দি আহি ঝৰ্ণাটো পালোঁ এইটো ঝৰ্ণা
কোনোবা মানুহ আছেই আগতে এই আমাৰ ব্লগাৰ জুবিন পাঠক উঠব পৰা নাই উঠি কিবা উঠা নজা হৈছে কি কৰোঁ চাওঁ তো ফাইনেলি আহি পালোঁ আইজৰালৈ ইমান জেগাটো ডাঙৰ নহয় বাট এয়ে আৰু নিলো কেন লাগিল আহি 2,000 years later. ফাইনেলি আহি পাল আমাৰ উঠা পাৰ্চাই দেখিল তো ইয়াতে বহি দিছোঁ অলপ চিল মাৰোঁ ইমান গৰমত আৰু এইটো চাওক পানী চাওক কিমান দ পানী তো আহক আহিলে সাৱধানে আহক আৰু সাৱধানে এক্সপ্ল'ৰ কৰক তো আৰু তললৈকে যাম তো তলত নামলোঁ সেই নামি কেনে এইটোৱে ডাঙৰ ৱাটাৰফলটো বহুত ধুনীয়া ৱাটাৰফল এইটো এই আমাৰ জুবিন নামিবই পৰা নাই আৰু এই চাৰিটাক চাওক পূৰা গা ধুই আছে পূৰা ফূৰ্তি পাই আছে এই গৰমত ঠাণ্ডা ঠাণ্ডা পানী তললৈকে আহিলোঁ আহি কেনে তলত এটা ৰিজৰ্ট আছে তো ৰিজৰ্টটো ভালকৈ দেখাম যদি সোমাব দিয়ে সোমাব পাৰিলে আমি ভাল লাগিব নিজৰে কিবা এটা দেখাব পাৰিম আপোনালোকক আৰু কেনে লাগিল তোৰ আৰু বাকী আহি ভালে লাগিল মানে ইয়াত যিটো আছিল নেচাৰেল টাচটো ইয়াত দিছে বাকীবিলাকত এতিয়া চববিলাক ৰাস্তাত মানে যিবিলাক ঝৰ্ণালৈকে মানে পাকা কৰি লৈ যায় এই শংকৰখলা আজিকালি ইমান মানুহ হয় চাবোন লৈ আহে গা চা ধুব এইটো ধুবই যেনিবা আহক কিন্তু মানে যিটো মানে আগতে যিটো নৰ্মেল যিটো আছিল আগতে মানে এনেকুৱা জংঘলীয়া ৰাস্তা বা মাজে মাজে গৈছিলোঁ কিন্তু এতিয়া পাকা কৰি দিছে একেবাৰে একদম ঝৰ্ণাৰ আগলৈকে যাই পাকাত যাব পাৰি মানে এতিয়া সেই আৰু নেচাৰেল টাচটো নাই ইয়াতে গ'লে ইয়াতে সেইটোৱে তেতিয়া মই কৈছোঁ যে নেচাৰেল টাচটো আছে এইটোত তো আহক বহুত ধুনীয়া হয় এইখন চব ৰিজৰ্ট সৰু সুৰা ৰিজৰ্ট জাষ্ট আহি খাৱা আৰু থকাটো সদি বিশেষ কৰি ফটোগ্ৰাফাৰ বাহিৰৰ পৰা আহে নহতো তাৰে হয় আৰু নীলো বহুত আপছেট আজি কেমেৰা লৈ আহিছিল কিন্তু গল্ডেন লগত দেখাই নাপালোঁ আমি তো নেক্সট কেতিয়াবা আহিলে এইটো হেৰি কৰি দিম ৰিজৰ্টখনত সোমাব পাৰি নে নাই জুন সোমাবি তো ব'ল এইখনে ৰিজৰ্ট জাষ্ট দুটা ঘৰ চাংঘৰ টাইপ আছে এইকেইটা থাকা চাগে থাকা খোৱা চোৱা এইকেইটা ভিতৰত সোমাব দিয়ে না নাই বন্ধ আছে অঁ পিকনিক চিকনিক খাব আহিলে থাকা চাকা আৰু বাহিৰৰ পৰা মানুহ আহিলে তো এইকেইটা হেল্পলাইন নাম্বাৰ আছে কোনোবা যদি আহে এইকেইটাত কণ্টেক্ট কৰিলে হ'ল ন এইকেইটা নাম্বাৰত অঁ কোনোবা যদি আহে এইকেইটাত কণ্টেক্ট কৰিলে হ'ল আৰু এটা ফেচিলিটিছ আছে এইকেইটা চাই লওক নোট কৰি লওক আৰু অলপ সেই তাতে দেখাইচোন বাহিৰৰ এইটো পাৰ্কিঙৰ কাৰণে বহুত ধুনীয়া বনাই দিছে আৰু এইখনে আজি বোলে মানুহ নাই তো সোমাব নোৱাৰিম এইখন কাকৈজানা ভিলেজ ডেভেলপমেণ্ট কমিটি তো এইখনে আৰু এইখিনিয়ে আৰু সৰুকৈ তো আজিতো মানুহ নাই সোমাব নোৱাৰিম ক'তবা বোলে গ'ল জুবিন দুখ নকৰবি আজি সোমাব নোৱাৰিলোঁ তো সেইখিনিয়ে আজিৰ ভিডিঅ'ত তো কোনোবা যদি আহে আহিব পাৰে বহুত ধুনীয়া জেগা হয় আৰু ভিডিঅ'টো প্লিজ চাব গোটেইখিনি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবই বাই বাই